Hello everyone, welcome to my YouTube channel Priyanka and Mom. আজি আমাৰ ঘৰলৈ আলহী এজনী আহিছিল আহকচোন চাওকচোন। Hello everyone. এয়া মোৰ মাহী ছোৱালী বাৰবিতা আলু পৰঠা খাই খুব ভাল পায়। সেইকাৰণে মায়ে আজি ব্ৰেকফাষ্টত আলু পৰঠা আৰু কাবেলি বুটৰ ঘুগুনি বনাইছিলে। আহকচোন চাওঁ তাৰ ৰেচিপিটো। বুটখিনি কালি ৰাতি তিয়াই থোৱা। এতিয়া বুটৰ লগত এটা কাটি লোৱা আলু, অলপ পানী, লগতে অলপ লাল চাহৰ পানী দিলে বুটৰ ৰংটো অলপ ভাল হয়। কুকাৰটো এতিয়া গেছত তুলি 3টামান চিটি মাৰিবলৈ দিম। আনফালে আলু পৰঠা ডোটো বনাই লওঁ। অলপমান নিমখ, অলপ ৰিফাইন দি ঠাণ্ডা পানীয়ে মঠি লৈ আটাৰ ডোটো অলপ সময়ৰ কাৰণে এনেকৈ ৰাখি দিম। কাবেলি বুটৰ ঘুগুনি বনাবলৈ গোটা জিৰা দুটামান, দুখিলা তেজপাত, দুটা কাটি লোৱা পিঁয়াজ, আদা ৰচুনৰ পেষ্ট এচামুচ, দুটা কাটি লোৱা বিলাহী, নিমখ হালধি আন্দাজ মতে, জিৰা ধনিয়া আৰু ৰঙা জলকীয়াৰ গুড়ি অলপমান। প্ৰথমতে গৰম তেলত জিৰাকেইটা ফুটাই ল'ব। তাৰপিছত তেজপাত দুখিলা দি পিঁয়াজখিনি দি দিব। পিঁয়াজখিনি অলপ ভজাৰ পিছত ৰচুনৰ পেষ্টটো দি দিব। এতিয়া নিমখ হালধি আন্দাজ মতে দি জিৰা ধনিয়া গুড়িখিনি দি দিব। এতিয়া মছলাখিনি ভজাৰ পিছত বিলাহীখিনি দি দিব। বিলাহীখিনি গলি যোৱালৈকে ভাজি ল'ব। বিলাহীখিনি ভজাৰ পিছত বইল কৰা কাবেলি বুটখিনি দি দিব। এতিয়া এনেকৈ অলপ সময় ঢাকন লগাই উতলিবলৈ দিব। এতিয়া আনফালে আলু পৰঠা বনাবলৈ ৰেডি কৰি লওঁ। এতিয়া দুটা বইল কৰা আলু নিমখ দি পিটিকি ল'ব। এতিয়া আটাৰ ডোটোপা সৰু সৰু গোল কৰি ল'ব। এতিয়া আটাৰ লাডুটোত দুচামুচ আলু ভৰাই ওপৰৰ ছাইডটো বন্ধ কৰি লৈ বেলি দিব। তেৱাখন গৰম কৰি অলপ ৰিফাইন তেল দি লৈ পৰঠাখনৰ দুইটা ছাইড সিজাই ল'ব। এয়া আমাৰ আলু পৰঠা আৰু কাবেলি বুটৰ ঘুগুনি ৰেডি হৈ গ'ল। আশা কৰোঁ আজি আমাৰ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো দবাই অল কৰি দিব যাতে আমাৰ সকলো আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।